বিধবা পেঞ্চন পাব লাগিব, কিন্তু আজি দিল্লীৰ পৰা পঠাই, দিছপুৰৰ পৰা পঠাই, কোকৰাঝাৰৰ পৰা হৰিচিঙা আহি পাওঁতে যিমান মেকুৰী আছে চবেই অলপ অলপ পিঠা খাই থাকে। আৰু মেকুৰীবিলাকক ভোট দিব নোৱাৰি দেই, দিব নেকি? মেকুৰীক ভোট দিলে মাছো খাব, পিঠাও চুৰ কৰিব, আমাৰ ল'ৰা ছোৱালীৰ চাকৰিও চুৰ কৰিব, পেঞ্চনো চুৰ কৰিব, ঘৰো চুৰ কৰিব। আৰু মেকুৰী পাৰ্টিক ভোট দিব নালাগে, আৰু যি হৈ গ'ল হৈ গ'ল। বাগৰুম্বাও হয়, ৰাভা জনগোষ্ঠীৰো নাচ বাগুন হয়, ভাল কথা। আমিতো বিচাৰিছিলোঁ তেনেকে মিলি থাকক, কিন্তু ইলেকশ্যনৰ পিছত চব পাহৰি যায়। ইলেকশ্যনৰ পিছত কোনে চাকৰি পায়, ক'ত টকা যায়, বোলে ভিচি ডিচিয়ে দিব। এইটো কি বস্তু? কি ভিচি ডিচি? কোনে বনাই দিছে এইটো? বোলে চিফে ভিচি ডিচি বনাই দিছে, ভিচি ডিচি মতে চলিব। আৰে এইটো বস্তু ক'ৰ পৰা আহিব? কোনো ইলেকশ্যন নাই, কোনো ভোট নাই। আজি আমি 5 কেজিকৈ 35 কেজি এটা পৰিয়ালক বিনামূল্যত চাউল দিওঁ। এতিয়া মোক ৰৌতাত মানুহে ক'লে বোলে আমি 35 কেজি নাপাওঁ, ৰেচনৰ দোকানত আধা চাউল কাটি লয়। হয় নেকি? তো এইবিলাক নিয়মটো মই আগত শুনাই নাই। এতিয়া মোক ভণ্টিহঁতে পিঠাখন খাব দিছে, অলপ যদি মোৰ পিঠাটো দিলীপেও কাটি লয়, অলপ যদি পল্লৱেও কাটি লয়, মোৰ কাৰণে কি থাকিব? ইফালে ভোক লাগি আছে। দুখীয়া মানুহক নৰেন্দ্ৰ মোদী আৰু আমাৰ চৰকাৰে চাউল দিছে, ইয়াত যদি BPF-এও অলপ কাটি লয়, VCDC-ও কাটি লয়, ৰেচনৰ দোকানেও কাটি লয়, কণ্ট্ৰলেও কাটি লয়, আমাৰ পেটত কি যাব? কোনো নীতি নাই, কোনো নিয়ম নাই। বোলে নৰেন্দ্ৰ মোদীয়ে ঘৰ পঠাইছে। মই ওদালগুৰিত সুধিলোঁ, ৰৌতাত সুধিলোঁ, বিনা পইচাত কোনে কোনে ঘৰ পাইছে হাত দাঙকচোন। কোনেও হাত নাদাঙে। ইয়াতো পাইছে নেকি বিনা পইচাত ঘৰ? একদম মোৰ কথা ধুনীয়াকৈ শুনক, পিছত আকৌ নহ'লে BPF-এ মোকে ক'ব মই মিছা কথা ক'লো বুলি। মহিলাৰ আঁচনি, কোনো আঁচনি BPF-এ হাত দিব নোৱাৰে, ৰাজ্য চৰকাৰে সকলো ৰাইজৰ বাবে দিব। কোনো আঁচনিত BPF-এ হাত দিব নোৱাৰে। তেওঁলোকৰ যদি আঁচনি আছে তেওঁলোকে আনক। কোকৰাঝাৰত আমি যি টকা দিওঁ, সেই আঁচনিৰে তেওঁলোকে টকা দি আঁচনি বনাওক, কিন্তু ৰাজ্য চৰকাৰে বনোৱা আঁচনিৰ ওপৰত আমি কোনো মেকুৰীক পিঠা খাব নিদিওঁ দেই। বেয়া পাই লাভ নাই, মোক এইবিলাক চিষ্টেম নচলি। 15 বছৰ, 15 বছৰ, এটা বছৰ নহয়, 2টা বছৰ নহয়, 3টা বছৰ নহয়, 15 বছৰ ইয়াত BPF-ৰ চৰকাৰ চলিল। মই অলপ ওদালগুৰিত কৈছোঁ যে আজিকালি আৰু নাঙলত কোনেও খেতি নকৰে। নাঙলকো মিউজিয়াম থ'ব লাগিব, BPF-কো মিউজিয়ামত থৈ দিব লাগিব, আৰু নহ'ব আৰু এইবিলাক। যি হ'ল হ'ল। আজি এখন লিষ্ট বনাই দিয়ে যে এখন মই চাকৰি দিলোঁ। কেনেকুৱা ধৰণৰ কথা এইবিলাক? সেইকাৰণে ৰাইজ, আমি নতুন দিনৰ বাবে সাজু হ'ব লাগিব। নহ'ব। কিবা বেয়া কথা লিখিলোঁ নেকি কওকচোন? এতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়াই কয় যে BTR চুক্তি বেয়া। কিয় বেয়া? আমি অসমত থাকিব খুজিছোঁ, মিলা প্ৰীতিৰে থাকিব খুজিছোঁ, ভাই ককাইৰ দৰে আমি এইখন অসমত থাকিব খুজিছোঁ। কিয় চুক্তিখন বেয়া? চুক্তিত আমি লিখিলোঁ যে যি গাঁও BTADত সোমাব খোজে, যি গাঁও BTCত আহিব খোজে, সেই গাঁও আহিব পাৰিব। আৰু কোনোবা যদি সীমাত আছে গাঁও, BTCৰ পৰা ওলাই যাব খোজে, ওলাই যাব পাৰিব, সোমাবও পাৰিব, ওলাবও পাৰিব। এইটো কি বেয়া কথা হ'ল? আমি কি লিখিলোঁ BTR চুক্তিত? যে BTC অঞ্চলত অসমৰ দৰে নিয়ম নহ'ব, নিৰ্দেশ অৰ্থাৎ শিথিল নিয়মত ভেঞ্চাৰ স্কুলবিলাক প্ৰাদেশিকৰণ কৰা হ'ব। এইটো আমি কি বেয়া কথা লিখিলোঁ? আমি কি লিখিলোঁ? যে বড়ো ভাষাক চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হ'ব। আমি কি লিখিলোঁ? যে BTCৰ বাহিৰত বড়োসকলৰ বাবে কাউন্সিল হ'ব। আমি কি লিখিলোঁ? যে মাটি বাৰীৰ সকলোৰে সমান অধিকাৰ পাব লাগিব।
এইটো কি আমি বেয়া কথা ক'লো? এতিয়া হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিআৰ চুক্তিখন আমি পেলাই দিম। আমি কি অসমত থাকিব আমাৰ ইচ্ছা নাই নেকি? আমি কি মিলা প্ৰীতিৰে থকাৰ ইচ্ছা নাই নেকি? এইবিলাক কথাৰে তেওঁ আমাক আজি প্ৰবঞ্চনা কৰিছে। আজি আমাৰ বড়োসকলৰ বাবে আমি ভাষা সঞ্চালকালয় সৃষ্টি কৰিলোঁ। কি ভুল কৰিলোঁ? আমি মাত্ৰ কি বিচাৰিছোঁ যে আমি যি কৰিব লাগে কৰিম, কিন্তু বিটিচি অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মানুহক সমানে থকাৰ অধিকাৰ দিব লাগে। ঘৰ পোৱাজনে হাত দাঙকচোন যিজনে টকা পাইছে। পোৱা নাই? পোৱা নাই? চবক টকা দিব লাগে। কিন্তু কেনেকুৱা বিটিচি চলিছে? যদি নৰেন্দ্ৰ মোদীৰ টকা, ৰাইজৰ টকা, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিচিৰ দুখীয়া মানুহৰ কাৰণে ঘৰ বনাইছে আৰু ঘৰ কেইটা বনাবলৈ PPF-ত টকা দিব লাগে, কিন্তু কেনেকৈ চলিব? এনেকে নচলিব নহয় সমাজ। এনেকে কেনেকে সমাজ চলিব? আজি চাউলখিনি পুৰাকৈ নাপাওঁ, ঘৰটো নাপাওঁ, মোক কৈছে বেলেগ কথা বাদ দিয়ক, বোলে বৃদ্ধ পেঞ্চন পাবৰ কাৰণে বোলে টকা দিব লাগে। বিটিচিৰ ইলেকশ্যন হ'ব আৰু আমি আশা কৰিছোঁ যে ডিচেম্বৰ মাহৰ 15 তাৰিখৰ আগতে বিটিচিৰ নিৰ্বাচন সমাপ্ত হ'ব আৰু কোকৰাঝাৰত এখন নতুন বিটিচি কাউন্সিলে শপত ল'ব। 15 বছৰ যেতিয়াৰ পৰা বিটিচিৰ গঠন হৈছে, প্ৰত্যেক বছৰে 5 বছৰৰ মূৰে মূৰে ইলেকশ্যন হৈছে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমি চিফ হিচাপে নিৰ্বাচিত কৰিছোঁ। কিন্তু আজি 15 বছৰ পিছত আমি অলপ দেৰি থমকি ৰৈ আমি চিন্তা কৰিম যে 15 বছৰে আমি কি পালোঁ, কি হেৰুৱালোঁ। আজি আমি যেতিয়া বিটিচি গঠন কৰিছিলোঁ, আমি এটা নতুন আশালৈ বিটিচি গঠন কৰিছিলোঁ যে ৰাইজৰ মাজত সমন্বয় থাকিব, ৰাইজৰ মাজত সম্প্ৰীতি থাকিব, আন্দোলনৰ পৰা অহা ব্যক্তিসকল দুৰ্নীতিৰ পৰা বহু দূৰত থাকিব আৰু বিটিচি অঞ্চলত কেন্দ্ৰ আৰু ৰাজ্যই আগবঢ়োৱা উদাৰ আৰ্থিক সাহায্যৰ জৰিয়তে বিটিচি অঞ্চল অসমৰ ভিতৰতেই জাকত জিলিকা হ'ব। কিন্তু আজি 15 বছৰ পিছত আমি যদি নিজকে নিজে সেই প্ৰশ্ন কৰোঁ, আমি কি উত্তৰ পাম? আজি বিটিচি লৈ প্ৰত্যেক বছৰে 1000 কোটি টকাতকৈ বেছি টকা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে প্ৰেৰণ কৰে। এই টকা ক'ত যায়? ৰাস্তাও ৰাজ্য চৰকাৰে বনায়, অৰুণোদয় অৰুন্ধতী আঁচনিও ৰাজ্য চৰকাৰে চলায়, বৃদ্ধ পেঞ্চনো ৰাজ্য চৰকাৰে দিয়ে, বিনামূলীয়া চাউলো ৰাজ্য চৰকাৰে দিয়ে। এই টকা ক'ত যায়? বিটিচিত কোনো বাজেট নাই যে বাজেট ভাষণ হ'ব, দুখীয়া মানুহৰ কাৰণে কিবা আঁচনি দিম। একো নহ'লেও বোলে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰাকেইটাক ভাল কৰি স্কলাৰশ্বিপ এটাই দিয়ে। একো নহ'লেও বিটিচি অঞ্চলত ডাঙৰ ফুটবল ফিল্ড কেইখনমান নিৰ্মাণ কৰিম, বাথৌ মন্দিৰত সহায় কৰিম, ৰাভা অসমীয়া ভাষী এই লোকসকলৰ উপাসনাৰ বাবে আমি কিবা স্থান সহায় কৰিম। একো আঁচনি নাই, একো কথা নাই। আজি 1000 কোটি টকা বছৰত, যোৱা 5 বছৰত মোৰ হাতেদি, মোৰ টকা নহয়, ৰাজ্য চৰকাৰৰ টকা, অসমৰ বিত্তমন্ত্ৰী হিচাপে 5000 টকাতকৈ বেছি টকা আমি বিটিচিৰ হাতত তুলি দিছোঁ। কিন্তু ৰাইজৰ উন্নতি নাই। পদৰ পিছত পদ আমি মুকলি কৰি দিছোঁ। ইণ্টাৰভিউ হৈছে নে মেৰিটত চাকৰি দিছে, কোনো কথা নাই। কেনেকৈ কোনে চাকৰি পায়? বোলে চিফে এখন লিষ্ট দিয়ে, সেই লিষ্ট মতে চাকৰি হয়।
তেনেকে কি সমাজ চলিব নেকি? কেনেকে BTC ল'ৰাই কেনেকে চলিব? BTC ল'ৰা ছোৱালীয়ে কিয় পঢ়িব যদি চাকৰিত যদি নিযুক্তিত যদি মেধাৰ ওপৰত মেধাৰ ভিত্তিত নিযুক্তি নহয়? মোৰ মাটি, মই ৰাভা, মই অসমীয়া ভাষী, মই বড়ো ভাষী, মই গোৰ্খা ভাষী, মোৰ নিজৰ এই BTCত মোৰ জনম ধৰি মই ইয়াত বাস কৰি আছো। মোৰ মাটিখিনি মই কিয় বিক্ৰী কৰিব নোৱাৰো? মই বেলেগৰ মাটি কিয় কিনিব নোৱাৰো? কিনা বেচা কৰিবৰ কাৰণে SDC কিয় টকা দিব লাগে? কিয় আমি তেওঁলোকৰ ওচৰত যাব লাগে? কোনো কথা নাই। বোলে নহয় আমি নোৱাৰো, এনেকে নচলিব।